নমস্কাৰ শিক্ষা ফৰ ইউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ অসম বুৰঞ্জীৰ পৰা কিছুমান অত্যন্ত প্ৰয়োজনীয় প্ৰশ্ন লৈ আহিছো, যিবোৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে খুবেই প্ৰয়োজন হ'ব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কোচৰাজ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? এই প্ৰশ্নটোৰ উত্তৰটো হ'ল কোচৰাজ ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল ৰঘুদেৱ। নেক্সট কুৱেশ্যনটো হ'ল পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? ইয়াৰ উত্তৰ হ'ল ৰঘুদেৱ। নেক্সট কুৱেশ্যনটো হ'ল ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ভাগৱতখন অনন্ত কণ্ডলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1581 চনত কোচ ৰাজ্য দ্বিখণ্ডিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল কছাৰীসকলৰ শেষ ৰজা কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যনটো হ'ল কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ল কছাৰীসকলৰ প্ৰথম ৰাজধানী ডিমাপুৰত আছিল। নেক্সট কুৱেশ্যনটো হ'ল বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাল্মীকি ৰামায়ণখন মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বিচাৰপতিকা। নেক্সট কুৱেশ্যনটো হ'ল আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল তাম্ৰধ্বজ নাৰায়ণ। নেক্সট কুৱেশ্যনটো হ'ল কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1523 চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। নেক্সট কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শদিয়াত। নেক্সট কুৱেশ্যনটো হৈছে কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীতিপাল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱ। নেক্সট কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ কৰা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলিত উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাওলুং ৰাজ্যত। নেক্সট কুৱেশ্যনটো হৈছে ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কবিৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং। নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো হ'ল নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন হয়? এই প্ৰশ্নৰ উত্তৰটোৰ শুদ্ধ উত্তৰ হৈছে শিৱ। নেক্সট কুৱেশ্যনটো হ'ল কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1821 পৰা 1825 চনলৈকে মানৰ দিন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ইণ্ডো বাৰ্মা যুদ্ধ সংঘটিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1824 পৰা 1826 চনলৈ। নেক্সট কুৱেশ্যনটো হ'ল সিন্ধু সভ্যতাৰ স্ৰষ্টা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্ৰাবিডিয়ানসকল। নেক্সট কুৱেশ্যনটো হ'ল গৌড় ৰজা শশাংকৰ ৰাজধানীৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল কৰ্ণ সুবৰ্ণ। নেক্সট কুৱেশ্যনটো হ'ল বৈদৰ গড় কোনে নিৰ্মাণ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বৈদদেৱ। আজিৰ অন্তিম প্ৰশ্নটো হৈছে শ্বিলং কিমান চনত অসমৰ ৰাজধানী হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1964 চনত। আজিলৈ ইমানে।
যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহলে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে কমেন্ট কৰি জনাব ধন্যবাদ